মৰি গৈছে আমাৰ মামাই জড়িত আছে কোনোবা এটা আমাৰ ইমান ডাঙৰ সম্পদ আমি কোনো লৈছে হিচাপ হা লৈছে কোনোবা হিচাপ আমাৰ হিমন্ত বিশ্ব শৰ্মা জড়িত আছে তাৰ এমাহ দিন হ'ল এতিয়া আজিলৈকে ন্যায় পোৱা নাই জেলত থকাটোৱে ন্যায় এমাহ লাগে নেকি ওলাই ওলাইছো মাজত ওলাই আমাৰ মাজত জড়িত আছে দবাই নেকি কোনোবাই সেইটো কাৰণে মৰিছে জুবিন তেতিয়া মাৰিছে অনুৰাগী হোৱাৰ কাৰণে বিজেপিৰ লেভেল লগাব দৰকাৰ নাই জুবিন গাৰ্গে যিখিনি কথা আচলতে কৈ গৈছিল তাৰ প্ৰতিটো কথাই আচলতে বিজেপিয়ে বিৰোধিতা কৰি আছে তেওঁলোকৰ আদৰ্শ সম্পূৰ্ণ বিৰোধী আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পাইছে যে বেলেগে ৰাজনীতি কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিটো কথাই স্ববিৰোধী মুখ্যমন্ত্ৰীগৰাকীয়ে এফালে কয় মই ন্যায় দি দিলো বিজেপিৰ অফিচিয়েল ফেচবুক পেজত দি দিয়ে ন্যায় কোনে দিব ন্যায় মামাই দিব এনেকুৱা ধৰণৰ ফটোৱা যি প্ৰচাৰ আৰম্ভ কৰিছে তাৰ বিপৰীতে আৰু তেওঁলোকে ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰি তেওঁলোকে ৰাজপথত আন্দোলন কৰে আৰু ওপৰৰ পৰা তললৈকে তোমালোকৰ চৰকাৰ তাৰ পৰা তোমালোকে ন্যায় বিচাৰিবা অসমবাসী ৰাইজে তোমালোকৰ পৰা এটা নিৰপেক্ষ তদন্ত বিচাৰিছে বিজেপি চৰকাৰখনৰ পৰা নিৰপেক্ষ তদন্ত বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ যি ধৰণৰ ভাষ্য এবাৰ ক'ব তেওঁৰ হত্যা হৈছে এবাৰ ক'ব চাৰ্জশ্বিটখন দেখাৰ পিছত অসমৰ ৰাইজে সহ্য কৰিবলৈ টান হ'বাৰে SITৰ মুৰব্বী আছে SITৰ কথা ক'ব তুমি SITৰ মুৰব্বীৰো ভাও ল'বা তুমি অন্যান্য ডিপাৰ্টমেণ্টৰ সকলো কথা তুমিয়ে চলাব বিচাৰিবা এনেকৈতো এখন ৰাজ্য এখন প্ৰশাসন নচলে গতিকে যি ধৰণে SIT তেওঁলোকে গঠন কৰিছে সেই SITৰ তদন্তৰ ওপৰত আচলতে অসমবাসীৰ আস্থা নোহোৱা হৈছে আজি সকলোৱে দেখিবলৈ পাইছোঁ জুবিন দাৰ পত্নী গৰিমা বৌ তেওঁৰ ভগ্নী পামী বৰঠাকুৰ সকলোৱে দিনে নিশাই জাষ্টিছ ফৰ জুবিন বুলি কৈ তেওঁলোকে জুবিন ক্ষেত্ৰত গৈ নিশা কান্দিবলগীয়া হৈছে এই সময়ত চৰকাৰখনে জুবিন দাৰ আদৰ্শক হত্যা কৰি সমাজখনক ভাগ কৰাৰ যি ৰাজনীতি আৰম্ভ কৰিছে জুবিন দাই যেনেকৈ অসমখনক এক কৰি থৈ গৈছিল তেওঁলোকে পুনৰ এই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিব ওলাইছে বিভিন্ন ধৰণে ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছে গতিকে যেতিয়ালৈকে এটা নিৰপেক্ষ তদন্ত নহয় কেন্দ্ৰীয় এটা তদন্তকাৰী সংস্থাৰ জৰিয়তে লগতে উচ্চতম ন্যায়ালয় বা ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত হ'ব লাগিব তেতিয়ালৈকে অসমবাসী ৰাইজে আচলতে শান্ত নাথাকে আৰু অসমবাসী ৰাইজে শান্তিপূৰ্ণভাৱে জুবিন দাৰ ন্যায় বিচাৰি থাকিব ইয়াত কোনো ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ ৰাজনীতি বিজেপিয়ে আৰম্ভ কৰিছে তেওঁলোকৰ ফেচবুক তেওঁলোকৰ বিভিন্ন হেৰি জৰিয়তে কালি দেখিছে এজন বিধায়কে হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব পাৰিবনে নাই বুলি চিঞৰাৰ সময়ত ৰাইজে কৈছে নোৱাৰে বুলি এইটোতো সমগ্ৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈ গৈছে গতিকে তেওঁলোকৰ যি ধৰণে এই বহুৱালী যি কাৰবাৰ সেই বহুৱালী বন্ধ কৰি প্ৰকৃততে জুবিন দাক সন্মান প্ৰদৰ্শন কৰি প্ৰকৃত ঘটনাটো কি হৈছিল সেই ঘটনাটো উলিয়াৰ বাবে চেষ্টা কৰক তেতিয়া অসমবাসী ৰাইজে আপোনালোকক ধন্যবাদ দিব চৰকাৰক ঘেণ্টাডাল বুলি ক'লো আমি চৰকাৰে ইমান দিনে কি কৰি আছে এইবিলাক নচলিব হেমন্তত দম্ভলি নচলিব জয়ন্তমনত দম্ভলি নচলিব ৰ'ব শুনক মাত্ৰ মই দুটা কথা কাম মই চিন্তা কৰিব আহিছো মোৰ নাম মাধৱ গগৈ চাইংবাহাদী গাঁৱত মোৰ ঘৰ গৰিয়াগড় থানা মোৰ শুনক এই জুবিন দাৰ যে মৃত্যু হ'ল আচল কালপিত কোন আপোনালোকে জানেনে নাজানে আচল ৰোগোৱালটো ধৰা পৰিছেনে নাই পৰিবনে এইখন চৰকাৰ থাকিলে মোৰ নাম মাধৱ গগৈ কাইলৈ মোক পুলিচে এৰেষ্ট কৰিব পাৰে কোনো কথা নাই জেলত সোমাই যাম কিন্তু আচল কালপিতটো মেইন কালপিতটো বেলেগত আছে মেইন কালপিত জুবিনক কোনে মাৰিলে বহুত ডাঙৰ এটা মানুহ আছে বেলেগ মানুহ যাক বেলেগে পূজা কৰি আছে আমি নকয় ঘেণ্টা মই মাধৱ গগৈ চাইংবাহাদী গাঁৱত ঘৰ গৰিয়াগড় থানা পুলিচত দিলে দিব এনকাউণ্টাৰ অসমৰ ৰাইজে 2014 চনৰ পৰা বহুত দেখিছে কিন্তু আমি আৰু 2-3টা এনকাউণ্টাৰ দেখিব বিচাৰোঁ আজি বহুদিন হ'ল এনকাউণ্টাৰ হোৱা নাই তো এনকাউণ্টাৰ দেখিব বিচাৰোঁ কিন্তু তদন্তৰ আওতাত এনকাউণ্টাৰ হওক যেন এনেকুৱা নহওক যে কুচিয়া ধৰিব যাওঁতে ৰৌ বৰালি পলাব কুচিয়াক মাৰি দিব আৰু ৰৌ বৰালি সাৰি যাব এইটোও হ'ব নালাগে এনকাউণ্টাৰ হ'লে একদম তদন্তৰ শেষ পৰ্যায় ডিপ পৰ্যায়লৈ গুচি যাওক আৰু কি তাৰ পাছতহে ওলাওক কথাবিলাক আচলতে আৰু এই জুবিন দাই গঢ়ি যোৱা অসমখন আজি চাওক ইয়াতে কোনোবাজন হিন্দু কোনোবাজন মুছলিম কোনোবাজন খ্ৰীষ্টিয়ান
কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত আহিছে, বন্তি প্ৰজ্বলন কৰিছে, কোনোবাই পূজা কৰিছে, কোনোবাই দোৱা কৰিছে। আমি বহুদিন ধৰি দেখা পাইছোঁ কোৰাণ পঢ়ি আছে, যিটো বস্তু ইছলাম ধৰ্মত সম্পূৰ্ণ হাৰাম তাৰপিছতো কৰিছে। তাৰ কাৰণটো কি? মৰম, মানুহৰ আৱেগ, অনুভূতি। তো অসমীয়াৰ প্ৰতি যিটো আমাৰ অসমখন আছিলে আগতে, এই অসমখন বৰ্তাই ৰাখিবলৈ সকলোকে অনুৰোধ কৰিছিল। আৰু এতিয়া এচাম নেতা, ভণ্ড নেতাই দেখা পাই আছোঁ আকৌ নতুনকৈ এইখিনিৰ সৃষ্টি কৰিছে। তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে? আৰু এতিয়া আহিছে আকৌ নতুনকৈ বাংলাদেশীৰ প্ৰসংগ। ভেৰি গুড, বাংলাদেশীৰ প্ৰসংগ হৈছে ভাল কথা, কিন্তু আপোনালোকে জানে নে নাজানে গম নাপাওঁ। আমি গম পোৱা তথ্য মতে অসমত